বৰ বেছিকৈ আনন্দ মিশ্ৰা কৈ নাথাকিব। আনন্দ মিশ্ৰা কোনো হিৰো নহয় জিৰ'হে। আনন্দ মিশ্ৰাক সলমান খান বনাবলৈ নিবিচাৰিব। ভুল নবুজিব, এই কথা কিন্তু আমি কোৱা নাই। যিটো সময়ত IPS আনন্দ মিশ্ৰাৰ নাম প্ৰত্যেক সংবাদ মাধ্যমত শিৰোনাম দখল কৰিছে, যি সময়ত জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্যক লৈ একাংশই আনন্দ মিশ্ৰই আশাৰ ৰেঙনি কঢ়িয়াই অনাৰ সপোন দেখিছে, তেনে সময়ত আনন্দ মিশ্ৰাক কঠোৰভাৱে সমালোচনা কৰা কথাই সকলোকে স্বতঃস্তম্ভ কৰি তুলিছে। হয়, সকলোৰে পৰিচিত লেখিকা শিখা শৰ্মাই এনেদৰে আনন্দ মিশ্ৰাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। চাওক এই বিশেষ প্ৰতিবেদন। আনন্দ মিশ্ৰক বৰ বেছি সলমান খান সজাবলৈ নাযাব। আনন্দ মিশ্ৰ একো হিৰো নহয়, তেওঁ অলৰেডি নগাঁৱত জিৰ' হৈ আছিলে। আচ্ছা, লখিমপুৰত বাইদেউ আনন্দ মিশ্ৰাক SP হিচাপে দায়িত্ব দিয়া হৈছে। ইতিমধ্যে বাতৰি চাতৰি প্ৰকাশ পাইছে বা সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে লখিমপুৰত এক বিষদ নকল খুন হওক বা জালি নোটৰ সাম্ৰাজ্য আছে, কোলা সাম্ৰাজ্য। আপুনি কি ভাবে আনন্দ মিশ্ৰাৰ ধাৰা এই যি নকল খুন বা জালি নোটৰ সাম্ৰাজ্য আছে উৎখাত হ'ব পাৰিবনে লখিমপুৰত? আনন্দ মিশ্ৰ বোলা SP জন নগাঁৱত SP আছিল নহয়। হয় হয়, আনন্দ মিশ্ৰ এটা সময়ত নগাঁৱৰ SP নাছিল জানো? আছিলে। নগাঁও SP থাকোতে তেওঁ আছুৰ সদস্য কীৰ্তিকমল ভূঞাক ভৰিত গুলিয়াই ঘূণীয়া কৰা নাছিল জানো? কৰিছিলে। তেওঁ নগাঁৱত SP হৈ থকাৰ সময়ছোৱাত তেওঁৰ আণ্ডাৰৰ পুলিচ অফিচাৰে কীৰ্তিকমল ভূঞাক বজাৰ কৰিবলৈ আহোঁতে ভৰিত গুলি কৰা নাছিল জানো? হয়, তেনেকে বাতৰি ওলাইছিলে। কিমানেই দক্ষ আনন্দ মিশ্ৰ, কিমানেই দক্ষ। আনন্দ মিশ্ৰক বৰ বেছি সলমান খান সজাবলৈ নাযাব। আনন্দ মিশ্ৰ এজন IPS অফিচাৰ, তেওঁ পুলিচৰ এজন SP চাকৰিত কৰি আছে। তেওঁ চাকৰিটো কৰি থাকিবলৈ দিয়ক। বৰ বেছি হিৰো বনাবলৈ গ'লে জিৰ' হৈ থাকিব। আনন্দ মিশ্ৰ এনেও একো হিৰো নহয়। আমাৰ মানুহবিলাকে পুলিচ SP আহিলে ডিঙিত গামোচাখন মাৰি দিয়ে। তাৰ কাৰণটো কি? কিয় কাৰণে গামোচা দিব লাগে? তেওঁ সেইটো চাকৰি কৰিবলৈহে আহিছে। এখন হস্পিটেললৈ এজন ডাক্তৰ গ'লে কোনোবাই ডিঙিত গামোচা দিয়ে নেকি? PWDৰ ইঞ্জিনিয়াৰ এজন যদি বদলি হৈ বেলেগ এঠাইলৈ যায়, যদি ইৰিগেশ্যনৰ ইঞ্জিনিয়াৰ এজন এখন জিলাৰ পৰা বেলেগ এখন জিলালৈ যায়, তেওঁৰ ডিঙিত কেইজন পাব্লিকে গামোচা দিয়ে? এই আনন্দ মিশ্ৰৰ ডিঙিত গামোচা দিয়াৰ প্ৰকোপটো কিয় কাৰণে ইমান বেছি হৈছে? আনন্দ মিশ্ৰক হিৰো বনাবলৈ নাযাব। আনন্দ মিশ্ৰ একো হিৰো নহয়, তেওঁ অলৰেডি নগাঁৱত জিৰ' হৈ আছিলে। গতিকে তেওঁক লৈ বৰ বেছি উচ্চাকাংক্ষা কৰাৰ প্ৰয়োজন নাই। কথা হ'ল আনন্দ মিশ্ৰই হওক বা আন যিকোনো পুলিচেই হওক, বেয়া কাম সমাজৰ পৰা নিৰ্মূল কৰাটো প্ৰতিজন পুলিচৰ দায়িত্ব। চোৰ ডকাইত, নকল খুন, নকল টকা, ড্ৰাগছ, নাৰী দেহৰ ব্যৱসায়, শিশু অপহৰণকাৰী, শিশু নিৰ্যাতনকাৰী, এই সকলোবিলাক নিৰ্মূল কৰাটো, সমাজৰ পৰা নাইকিয়া কৰাটো পুলিচৰ দায়িত্ব। আনন্দ মিশ্ৰই যে চাকৰি কৰিছে তাৰ বিনিময়ত তেওঁ এটা হেভি চেলাৰী পায়। তেওঁ এইটো কাম কৰিবই লাগিব। প্ৰতিজন পুলিচে কৰা দৰকাৰ, কাৰণ তেওঁলোকক সমাজখনত অপৰাধী নাইকিয়া কৰিবৰ কাৰণে পুলিচ ডিপাৰ্টমেণ্ট ৰখা হৈছে। গতিকে বৰ বেছি আনন্দ মিশ্ৰ কৈ নাথাকিব। তেওঁ এনেও আগতে হিৰো হোৱাৰ কোনো ৰেকৰ্ড নাই। তেওঁ অলৰেডি নগাঁৱত জিৰ' হৈ গৈছে। গতিকে তেওঁক দায়িত্ব পালন কৰিবলৈ দিয়ক, আৰু দায়িত্ব পালন কৰিছে নাই পাব্লিকে চাওক। কথা কিমানেই, বৰ বেছি তেল মাৰিলে ৰিজাল্টটো কিন্তু ভাল নহ'ব। শেষত আৰু এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছো। দেখা গৈছে লখিমপুৰত ক'লা সাম্ৰাজ্য বুলি কৈছে নকল সোণৰ বা জালি নোটৰ। আপোনাৰ মতে কেনেকে মানে এই বস্তুটো উৎখাত হ'ব বা সম্পূৰ্ণৰূপে শেষ হ'ব, কি ভাবে আপুনি এজন সৰ্বসাধাৰণ জনতা হিচাপে? চাওক, মই পুলিচৰ কামটোতো পুলিচে কৰিব লাগিব, এইটো পুলিচৰ কাম। আইন, আদালত, পুলিচ এইবিলাকৰ কামবিলাক নিৰ্ধাৰিত কাম আছে। চোৰ ডকাইত, নকল সোণ, নকল টকা কেনেকে শেষ কৰে সেইবিলাক তেওঁলোকক ট্ৰেইন আপ কৰা হয়। তেওঁলোকক এটা হেভি চেলাৰী দিয়া হয়, তেওঁলোকক ট্ৰেইনিং দিয়া হয়, তেওঁলোকক বিভিন্ন ধৰণৰ অপৰাধী ধৰা কাৰবাৰবিলাক শিকোৱা হয়, অপৰাধ নিৰ্মূলৰ তেওঁলোকক ট্ৰেইন আপ কৰা হয়। গতিকে কেনেকে নিৰ্মূল কৰে সেইটো তেওঁলোকৰ দায়িত্ব। কিন্তু মই এজন সচেতন সমাজৰ লগত জড়িত ব্যক্তি হিচাপে মই কম যে এই যে লখিমপুৰত নকল সোণ, নকল টকাৰ যিটো ব্যৱসায় চলিছে, এই বস্তুটো কিন্তু কেৱল পুলিচে এৰেষ্ট কৰি আনিব, দুদিন ৰাখিব, তাৰপিছত উলিয়াই দিব, এনেকে বন্ধ নহ'ব। কি কাৰণে তেওঁলোকে সেই কামটো কৰে? তেওঁলোকৰ এই কামটো কৰাৰ আঁৰত তেওঁলোকৰ জীৱিকাৰ অন্যান্য উপায় আছে নে নাই, আমি বিভিন্ন সামাজিক দিশ কিন্তু চাব লাগিব। গতিকে কেৱল পুলিচৰ ওপৰত এৰি দিলে নহ'ব। সামাজিক সংস্থা, ব্যুৰো ৰিপৰ্ট, আছাম 24।